नमस्कार, शाम के 4:30 बज चुके हैं। आप देख रहे हैं आज तक। आपके साथ मैं हूं चित्रा त्रिपाठी। कोरोना को कुचलना है। पूरी दुनिया में दहशत फैलाने वाले कोरोना वायरस ने अब भारत में अपने पैर पसार लिए हैं। आज ये साफ हो गया है कि कोरोना से बड़ी और मुश्किल होने वाली है। অনিৰ্দিষ্টকাললৈ আপোনাক নিমন্ত্ৰণ জনাব নোৱাৰিম। বেয়া নাপাব। জানেই দেশ আৰু পৃথিৱীৰ খবৰ। মৃত্যুৰ হাত ধৰি ইজনৰ পিছত গুচি গৈছে সিজন। হাজাৰ হাজাৰ কান্দোনত কঁপি থাকে আকাশ, বতাহ, নদী, সাগৰ, মহাসাগৰ, অৰণ্য, মহানগৰ, প্ৰান্তৰ পৰা সীমান্ত। এতিয়া দূৰত্ব হিচাপত গঢ়িব লাগে সম্পৰ্ক। হৃদয়ৰ পৰা হৃদয় আঁতৰ হোৱা নাই যদিও শৰীৰৰ পৰা ক্ৰমশ আঁতৰিছে শৰীৰ। স্বেচ্ছাই নিৰ্জনতাত নিৰ্বাসিত হৈছোঁ আপুনি, মই নতুবা আনজন। অনিচ্ছা স্বত্বেও বুকুৰ দুৱাৰত লগাইছোঁ শলখা। প্ৰেমিক প্ৰেমিকাৰ ওঠৰ পৰা আঁতৰিছে চুমাবোৰ। দায়িত্ব কৰ্তব্যই আঁতৰাইছে পত্নীৰ পৰা স্বামীক, সন্তানৰ পৰা পিতৃ মাতৃক। মৃত্যুৰ কিৰিলিত আত্মসমৰ্পণ কৰিছে ভাল পোৱাই। নিশ্চিত মৰণ সাৱটি শেষ আলিংগনত প্ৰেমিক যুগল। নিশ্চিত মৰণ সাৱটি শেষ আলিংগনত প্ৰেমিক যুগল। কোনোবা দূৰৈৰ পৰা চাই ৰ'ল আপোনজনক। তেওঁ যে লৈছে এতিয়া মৃত্যুদূতৰ ভাও। চকু পানীবোৰ যেন চকু পানী নহয়, কান্দোনবোৰ যেন কান্দোন নহয়। নেদেখাজনৰ ওচৰত জীৱন্ত ঈশ্বৰেও যুঁজি যুঁজি হাৰ মানিছে। আমিবোৰে অনিশ্চয়তাৰ শংকাত জীৱনৰ দিন গণিছোঁ। ভয় আতংক পাহৰিবৰ বাবে হাঁহিছোঁ, হহুৱাইছোঁ, যুঁজিছোঁ। প্ৰাৰ্থনাৰ পিছত কৰিছোঁ প্ৰাৰ্থনা। ক্ষুদ্ৰ ক্ষুদ্ৰ পৰিসৰত জীৱন যুঁজাৰ পৰিক্ৰমাত পাহৰিব ধৰিছোঁ জীৱন মৰণৰ সংজ্ঞা। আমি হৰা নাই আমি। জীয়াই থকাৰ প্ৰবল তাৰণাক সাৱটি উপায়ৰ পিছত বিচাৰিছোঁ উপায়। আমি দুৰ্দান্ত সৈনিক, হৃদয়ৰ এক হৈছোঁ আমি। দূৰত্ব বঢ়াইছোঁ শৰীৰৰ, কল্পনা কৰিছোঁ নতুন পৃথিৱীৰ, য'ত কান্দোনবোৰ হাঁহি হ'ব, হাঁহিবোৰ সপোন হ'ব। আৰু সেইদিনা নিৰ্ভয়ে খুলি দিম মন আৰু হৃদয়ৰ দুৱাৰ। আপোনাৰ আগমন ঘটিব সেইদিনা। কিন্তু বেয়া নাপাব, আজিৰ পৰা হয়তো অনিৰ্দিষ্ট কাললৈ আপোনাক নিমন্ত্ৰণ জনাব নোৱাৰিম।